সো নমস্কাৰ বন্ধুসকল, তো কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ'তে। তোমালোকে চাই আছা তেজপুৰ ষ্টাৰ বয়। তোমালোকে কি ভাবিছিলা এটো ভিডিঅ' মই ৰ'ষ্ট কৰিম? ইহঁতক ৰ'ষ্ট কৰা মানে নিজৰ সন্মান নিজে যোৱা হয়। শুন চলিহঁত, তহঁতক মা দেউতাই এইটো কাৰণে ডাঙৰ কৰা নাই যে তহঁতে কাপোৰ খুলি পেলাই ইনষ্টাগ্ৰামত ভিডিঅ' বাৰ 2টা লাইক পাবি। হয় 2টা লাইক পাবি, কিন্তু তহঁতৰ সন্মান নাপাও, বুজিলি? শুনা ছোৱালী হয়, ভাল কণ্টেণ্টত ভিডিঅ' বনোৱা, ছাপোৰ্ট তেজপুৰ ষ্টাৰ বয় কৰিব, আৰু প্ৰমিছ কৰিছো সেই ভিডিঅ' মোৰ চেনেলত দেখাম। ইনষ্টাগ্ৰামত মোৰ নাম তেজপুৰ ষ্টাৰ বয় বুলি আছে, দি দিবা, ছাপোৰ্ট মই কৰিম। সো বন্ধুসকল, আজি আমি এনেকুৱা দুবিধমান প্ৰাণী বিষয়ে কথা পাতিম যিয়ে মেখেলা মেক্সি আৰু ব্লাউজ পিন্ধি ৰিচাৰ্জ কৰি থৈছে। তো ব'লা সিহঁতকো অলপ বজাই দিওঁ, তো ভিডিঅ'টো আৰম্ভ কৰোঁ। ভোচৰিকে যি মুখাই কওঁ ন, অসমখন ৰখাতলৈ আমি ৰষ্টাৰবোৰে নি আছো। ভোচৰিকে অসমখন ৰখাতলৈ আমি ৰষ্টাৰবোৰে নিয়া নাই, ইহঁতি নি আছে। অসমৰ সন্মান, অসমীয়াৰ সন্মান বুকুত বান্ধি লৈ ভাং খাই আছে। আমি ৰষ্টাৰবোৰে ৰষ্টিঙত বেয়া শব্দ ইউজ কৰিব পাৰো, কিন্তু অসমীয়াৰ সন্মান বুজি পাওঁ। তোমাক পাবৰ কাৰণেতো গোটেই দুনিয়াখনকে। ভোচৰিকে এইটো ইয়াৰ পৰা অতৰা। কুকুৰৰ নেজ বেকা সদায় বেকাই। কুকুৰ আৰু ইয়াৰ মাজত পাৰ্থক্য এটাই, কুকুৰৰ নেজডাল বেকা আৰু ইয়াৰ নুনুটো বেকা। হ'ব দিয়া বিনা ৰসৰ বিলাহী, তুমি বুকুত মাৰি ক'ব নালাগে তুমি যে গুড বয় নহয় বুলি। মই জানো তুমি চুপ থাক ভোচৰিকে, এইবিলাক বক্সদি বেলেগৰ ওচৰত কৰিবিগৈ। এইবিলাক বক্সদি শুনিয়ে শুনিয়ে মোৰ মাইকীয়ে মোক এৰি থৈ গুচি গ'ল, আৰু কলমৰ চিয়াহী কলমতে ৰৈ গ'ল। এইটো ভিডিঅ' চোৱাৰ পিছত ভোচৰিকে মোৰ এনেকুৱা লাগিছে মহিম ককা পুকুৰত কোনোবাই বগা বেঙেনা ভৰালে। মহিম ককাক মই কৈছিলো যে বয়স থাকোতে পলিঅ' খাই লওক, নহলে পাছলৈ দিগদাৰ হ'ব। সেয়া এতিয়া মতা হৈ পেলাইও হিজিৰা ৰোগত ভুগি আছে। ভোচৰিকে তোক দেখাৰ পাছত মোৰ নৰগলৈ যাবলৈ মন নাযাব, কাৰণ তোৰ গাত থকা পাৰ্ট বিলাক চব ডুপ্লিকেট, আৰু অলপ কমাই লৰা, নহলে পৰি যাব, আৰু বেঙেনাটো ছিঙি যাব নহলে চাবি। I don't know guys. হাজিলাৰ মেৰা, ইয়াৰ মুখখন কোনোবাই বন্ধ কৰ, নহলে কোনোবাই বেঙেনা এটা ভৰাই থৈ, নহলে মোৰ বেঙেনা মই ভৰাই থৈ। ভোচৰিকে এই বিনা আলুৰ বেঙেনাবোৰৰ পৰা শান্তি নাই। তহঁতে হিলাবলৈ নাজানে নে তহঁতৰ এইটো নাই যদি লগাই ল, ব্ৰেণ্ডেড হয় আৰু পতঞ্জলিৰ হয়। তো আজিলৈ নমস্কাৰ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মোৰ গাটো বিশেষ বেছি ভাল নাছিল, ভিডিঅ'টো বনাবলৈ মন যোৱা নাছিল, তেওঁ বনালো। বহুত দিন চেনেলত ভিডিঅ' দিয়া নাছিলো। যদি ভিডিঅ'টো চাই ভাল লাগিছে আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাপোৰ্ট কৰিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ।